সমূহ অসমবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদৰ এই পবিত্ৰ ক্ষণত জাহিদ মৌচুমে লিখা এটি কবিতা আপোনালোকলৈ আগবঢ়াইছোঁ। কবিতাৰ শিৰোনাম ঈদ এইবাৰো পাতিম। কবি জাহিদ মৌচুম। ঈদ এইবাৰো পাতিম, কিন্তু কিছু সুকীয়াকৈ। কাপোৰ এইবাৰো পিন্ধিম, কিন্তু নতুন নহয়, ভাল পৰিষ্কাৰযোৰ। ঈদ মুবাৰক সকলোকে জনাম চালাম কৰি, মুছাফা কৰি নহয়। বন্ধু বান্ধৱৰ ঘৰত যদি চেৱৈ খাব নাযাওঁ কেনেকৈ হ'ব? কিন্তু এইবাৰ আমি নাযাওঁ, চেৱৈ অহা বছৰ খাম। যদি আল্লাহে জীয়াই ৰাখে সকলোৰে ঘৰে ঘৰে মিঠাই বিলাম, পদূলি মুখৰ পৰাই দি যাম চালাম। ঈদ এইবাৰো পাতিম, কিন্তু কিছু অনুষ্টুপীয়াকৈ। লগৰবোৰক লগো কৰিম, কিন্তু চাৰিআলিত আড্ডা মাৰি নহয়, মোবাইলত ভিডিঅ' কল কৰি। আপোন পৰিয়ালক মিতিৰ কুটুম্বক নতুন কাপোৰ দিয়া নহ'ল, কিন্তু আল্লাহৰ ওচৰত সকলোৰে বাবে দোৱা কৰা হ'ল। ঈদগাহত গৈ নপঢ়োঁ ঈদৰ নামাজ, তাতকৈ মানৱতাৰ জয়গান গাম। আল্লাহ তেতিয়া সন্তুষ্ট হ'ব যেতিয়া মানুহবোৰ মানুহ হ'ব। ঈদ বুলি ফূৰ্তি নকৰোঁ আমি, বিশ্ব শান্তিৰ বাবে তাতকৈ আল্লাহক কৰিম মিনতি। ঈদ এইবাৰো পাতিম, কিন্তু কিছু সুকীয়াকৈ।